নতুনকৈ কাৰ ল'লে আমাৰ বহুতেই ভাল লাগিল এতিয়া আমাৰ ফুৰিব যাবলৈ সুবিধা হ'ব এখন গাড়ীতে আমি গোটেইবোৰ উঠি যাম ভাল লাগিব বহুত আৰু ভাল লাগিছে নে নাই বহুত বেছি ভাল লাগিছে এটা এটা বহুত অমূল্য সম্পদ আজি আমি গ্ৰহণ কৰিলোঁ আৰু অমৰা আছে অমৰা কিবা কৰিলে সঁচাকৈ বহুত ভাল লাগিলে এই ইয়াতে আহি আৰু আমাৰ অতি সুন্দৰ আমি গাড়ীখন আমাৰ ডিউটিকালত আমি গাড়ীৰ পৰা আজি মানে কি গ্ৰহণ কৰিলোঁ আৰু এইখন গাড়ীত আমি অৰংদৰং ঘূৰি দিয়া য'ত যাওঁ তাতে আমি ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰি থাকিম আৰু গাড়ীখনত যি যি ফেচিলিটি আছে সকলোবিলাক মই দেখুৱাবলৈ চেষ্টা কৰি থাকিম আৰু এতিয়া গাড়ীখন যিফালে নিয়ে নেকি ক'ব নোৱাৰোঁ এইটো বহি লৈছে বান্ধা হোৱা সিংকে নহয় এইটো খুলি দিছোঁ গাড়ীত এই চাবিটো লৈ বহুত ভাল লাগছে গাড়ীখন কিবা কিবি বহুত ফেচিলিটি আছে এতিয়া গমে পোৱা নাই কিন্তু চাউণ্ডটোৱে কোনোবা ল'ব এতিয়া চাউণ্ডটো এতিয়া চাবিটো গোটেই এই চাবিটো লৈ নাহে কিয়া বৰুৱা কেনে বঢ়িয়া গাড়ীত ধুনীয়া তই যাব মজা আৰু এইখনে গাড়ী হেৰি মই এতিয়া মিঠিকা বজাই আছোঁ আৰু ইও খুব প্ৰশ্ন কৰি আছে ইমান পাৰোঁ আমি দেখুৱাবলৈ চেষ্টা কৰি ইও দেখুৱাব আৰু গাড়ীখনত কি কি দেখুৱাব পাৰোঁ আৰু এনেকৈ হাঁহি ধেমালি মাতেৰে খুব এনজয় মাজেৰে আমি মিঠাই খোৱা ফুৰি হৈ আছোঁ বৰ্তমান আৰু কিছু সময়ৰ পিছতে আমাৰ ঘৰখন শুভ লক্ষীখন আমাৰ ঘৰলৈকে যাব আৰু দেখুৱাম বাৰু গোটেইবিলাক আৰু ফেচিলিটিখিনি দেখুৱাম তাৰে মানুহৰ লগত ভিতৰত বাৰু যচো আছোঁ দুৱেল বঢ়িয়া নাই চাওঁ আমি আৰু এয়া আৰু চববিলাক ফেচিলিটি আছে ইয়াতে কি কি ফেচিলিটি আছে মই বিশেষকৈ নাজানো বাৰু মোকো কোৱাহে কথা মই পাহৰিলোঁ কি কি ফেচিলিটি আছিল কিন্তু ইয়াতে আছে যদি ইয়াতে কম্পিউটাৰত দেখাই আছে যদি দুখন দৰ্জা খোলা থাকে তেতিয়াহ'লে ঢাকনাকেইখন ইয়াতে কম্পিউটাৰত দেখুৱাই থাকিব আৰু AC আছে ব্লুটুথ আছে তাৰপিছত আৰু যদি এইটো যদি চাপৰ কৰিব বিচাৰোঁ তাতে এয়া আছে কিনো হ'লে এনেকৈ চাপৰ কৰি ল'ব পাৰোঁ হেণ্ডেলটো আকৌ যদি ওখ কৰিব বিচাৰোঁ এনেকৈ ওখ কৰি ল'ব পাৰোঁ আমি এনেকৈ ওখ কৰি ল'ব পাৰোঁ আৰু যদি চিটটো অলপ দীঘল কৰি ল'ব পাৰোঁ তেতিয়াহ'লে এনেকৈ ল'ব পাৰি এনেকৈ ধুনীয়াকৈ জোখৰ কৰি ল'ব পাৰি আৰু ইয়াতে ধুনীয়াবিলাক আছে ইয়াতে FM বাজি কিবা বাজি আৰু চববিলাক আছে মই ভালকৈ নাজানো ইয়াৰে গাড়ী ডিলাৰৰ মানুহটো আহিলেহে ক'ব পাৰিব কিন্তু সি ক'ত গ'ল মই নাপাত্তা হ'ল আৰু ধুনীয়াকৈ আহিছে ইহঁতো তাৰপিছত আৰু ইয়াতে চববিলাক আছে অমৰদাৰী কিবা ক'ব আচলতে এই শুভলক্ষীখন আমি সুন্দৰভাৱে ৰাখিব লাগিব দিনটো ৰাখিবলৈ ভাল লগা নাই মোৰ কথা এইখিনি কাটি দিবি কিবা ক'বা কৈছিলোঁ কিবা হ'ল ধন্যবাদ এইটো দিম নে বৰুৱা দিম এইগিলাক মেইন বস্তু কোনে কিবা কবি বহুত ভাল লাগিছে কিন্তু গাড়ীখন ল'ব পাৰে তই মিষ্টিকেইটা বেছিকৈ খালি মই অলপ অলপ ভাল লাগিছে এই হাই বহুত ভাল লাগছে দিগদাৰ গাড়ী লোৱাৰ কাৰণে এটা বহুত দিনৰ সপোন এটা পূৰণ হ'ল আমিও ফুৰিব যাব পাৰিম বহুত ভাল লাগছে নাই কওঁ মোৰ বাকী একো ভাল লগা নাই এটাই ভাল লাগিছে কি গাড়ীখনত এতিয়া আমি ঘূৰিব পাৰিম চবেই দেখাইছোঁ বোলে মই আগতে বাবা এলবামে আহি আমিও একবাৰ দেখালোঁ বাৰু যা গোটেইকেইটা যাৱাই যাওঁ চব যা একো নহয় যা পিছত যা তইহে যাব লাগিব তই মেইন
লৈ যাওঁ নেকি? আৰু এইটো কিমান ডাঙৰ চাবিটো লৈ থবা দিছে এতিয়া কি কৰিব দিছি আছোঁ আৰু মটৰ মাৰা লাগিছে দেখোন এইবিলাক লোহাৰ নে কাঠৰ? ফটো মাৰ ভিডিঅ' মাৰ মই ভিডিঅ' কৰি আছোঁ এই এটা হাতৰ চাবিটো ল'লোঁ বৰ্তমান